নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেয়ু টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে ভোটাৰ আইডি কাৰ্ড কেনেকৈ ৰিপ্লেচ কৰিব লাগে এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ৰিপ্লেচ কি কাৰণত কৰিব পাৰিব? যদি আপোনাৰ ভোটাৰ আইডি কাৰ্ড হেৰুৱালে বা ভাঙিলে বা ভোটাৰ আইডি কাৰ্ড কাৰেকশ্যন কৰিলে, তেনেহ'লে নাম সলনি কৰিলে নতুন ভোটাৰ আইডি কাৰ্ড ৰিপ্লেচ কৰিব পাৰিব। কেনেকৈ কৰিব লাগে এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। মোবাইল বা লেপটপত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত তাত টাইপ কৰিব www.nvsp.in। চাৰ্চ কৰাৰ পিছত নতুনকৈ এটা পেজ অ'পেন হ'ব। এনেধৰণে এখন পেজ অ'পেন হ'ব। ইয়াত লগ ইন এণ্ড ৰেজিষ্টাৰ আছে। ইয়াত ক্লিক কৰি লগ ইন কৰিব। আৰু যদি লগ ইন কৰা ইউজাৰ আই ডি নাই তেনেহ'লে ৰেজিষ্টাৰ কৰি ল'ব ইউজাৰ আই ডি আৰু পাছপোৰ্ট। তাৰপিছত একে ফৰ্মত যাব। ফৰ্মত ক্লিক কৰাৰ পিছত নতুনকৈ এটা পেজ অ'পেন হ'ব। ইয়াত মোবাইল নম্বৰ আৰু পাছপোৰ্টটো আৰু কেপচাৰ ভেৰিফিকেশ্যন কৰি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আকৌ চেম পেজে অ'পেন হ'ব। ইয়াত ফৰ্মত ক্লিক কৰিব। ফৰ্মত ক্লিক কৰাৰ পিছত এনেধৰণৰ এখন পেজ অ'পেন হ'ব। ইয়াত একেবাৰে লাষ্টৰ অপশ্যনটোত আছে ফৰ্ম 001 আৰু ৰিপ্লেচমেণ্ট অফ ইলেক্টৰ ফটো আইডেণ্টি কাৰ্ড, অৰ্থাৎ ভোটাৰ কাৰ্ডটো ইয়াত ৰিপ্লেচ কৰিব বিচাৰে তেনেহ'লে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুনকৈ এটা পেজ অ'পেন হৈ যাব। ইয়াত যদি আপোনাৰ যিটো নম্বৰ ৰেজিষ্টাৰ কৰা আছে সেই ভোটাৰ কাৰ্ডটো ৰিপ্লেচ কৰিব বিচাৰে তেনেহ'লে চেল্ফত ক্লিক কৰি ছাবমিট কৰি দিলে সেই ভোটাৰ কাৰ্ডৰ অল ডিটেইলছখিনি ইয়াত পাই যাব। ইয়াত একো চেঞ্জ কৰিব নালাগে, যেনেদৰে আছে ইয়াত সকলোখিনি একেই থাকিব। একেবাৰে তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখিব ৰিজন ফৰ ৰিপ্লেচমেণ্ট আহিব। আপুনি কি কাৰণে ভোটাৰ আইডি কাৰ্ডটো ৰিপ্লেচ কৰিব বিচাৰে ইয়াৰ কাৰণটো দিব। যদি আপুনি হেৰুৱালে বুলি দিব, ভাঙিলে যদি ভাঙিলে, আৰু যদি আপুনি কাৰেকশ্যন কৰিছিলে ভোটাৰ আইডি কাৰ্ডটো তেন্তে কাৰেকশ্যনৰ ৰিজনটো দি দিব। যিকোনো এটা ৰিজন দিব। দিয়াৰ পিছত আপুনি ভোটাৰ আইডি কাৰ্ডটো ৰিপ্লেচ কৰিব যে তাৰপিছত কোনটোৰ যোগেদি ল'ব বিচাৰে ভোটাৰ আইডি কাৰ্ডটো। যদি আপুনি CSC চেণ্টাৰৰ পৰা ল'ব বিচাৰে তেনেহ'লে CSC চিলেক্ট কৰিব CSCত। তাৰপিছত আপুনি যদি পষ্টৰ যোগেদি ল'ব পাৰে পষ্টত চিলেক্ট কৰিব। যদি আপুনি BLOৰ পৰা ল'ব বিচাৰে তেনেহ'লে লাষ্টৰটো ক্লিক কৰিব আই উইল ৰিচিভ এপিক BLO ফ্ৰম BLO। এইটো ক্লিক কৰিব। মই পষ্টৰ যোগেদি ল'ব বিচাৰোঁ, গতিকে মই মাজতো চিলেক্ট কৰিলোঁ পষ্টৰ যোগেদি ল'ব বিচাৰোঁ। আৰু ইয়াত প্লেচটো দিব, কেপচাৰ কোডটো ফিল কৰিব। তাৰপিছত ছাবমিটত কৰি দিলে আপোনাৰ ভোটাৰ আইডি কাৰ্ড ৰিপ্লেচ হৈ যাব। তাৰপিছত আপোনাক ছাবমিট হোৱাৰ পিছত আপোনাৰ এটা ডেস্কটপত ৰেফাৰেঞ্চ আইডি শ্ব' কৰিব। সেইটো আপুনি নোট কৰি ল'ব বা কপি কৰি আপুনি প্ৰিণ্ট আউট কৰি থৈ দিব পাৰে। তো মই ছাবমিট কৰি দিছোঁ। ছাবমিট কৰাৰ পিছত মোৰ ৰেফাৰেঞ্চ আইডিটো এতিয়া আহি যাব। ৱেইট কৰিছোঁ অকণমান। ৰেফাৰেঞ্চ আইডিটো আহি গ'ল। থেংক ইউ ফৰ ছাবমিটিং ফৰ NVSP বুলি আহিছে। তাৰপিছত মই ৰেফাৰেঞ্চ আইডিটো মই কপি কৰি ইয়াত পেষ্ট কৰিছোঁ। তাৰপিছত ইয়াত আহিলে ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল ইয়াত চাব পাৰিব আপুনি। এইটো মই প্ৰিণ্ট কৰি থৈ দিব পাৰোঁ বা নোট কৰি থ'লেও হ'ব।